টেকন'লজিৰ সময়ত আমি ইমানেই বেছি মানুহৰ নাম্বাৰছবোৰ মুখস্থ নকৰোঁ কাৰণ আমাৰ মোবাইল হাতত আছে গতিকে সেইকাৰণে আমি নাম্বাৰবোৰ মুখস্থ নকৰোঁ আৰু ইয়াৰ পৰা এটা প্ৰমাণ হৈ যে তুমি নাম্বাৰ মনত নৰখাৰ বাবে আজি তাইক তুমি কণ্টেক্টো কৰিব নোৱাৰা হৈ গৈছা গতিকে টেকন'লজিৰ ওপৰত ইমান ডিপেণ্ডেণ্ট নহ'বা যিসকলে আজি মোক শুনি আছে তেওঁলোককো এইটোৱে ক'ম যে এটলিষ্ট ইম্পৰ্টেণ্ট মানুহকেইজনৰ নাম্বাৰ সদায় মনত ৰাখিবা মেমৰাইজ কৰিবা এইটো নহয় যে মোবাইলটো সদায় লগতে থাকিব এইটো নহয় যে সদায় তোমাৰ এনেকুৱা সিচুৱেশ্যনে হ'ব য'ত তুমি ফোন কৰিব পাৰিবা বা মোবাইলটো ব্যৱহাৰ কৰিব পাৰিবা গতিকে এনেকুৱা পৰিস্থিতিত য'ত ফোন নাই কিন্তু নাম্বাৰ তুমি ব্যৱহাৰ কৰিব পাৰা সেই পৰিস্থিতিত নাম্বাৰবোৰ মুখস্থ ৰখাটো অতিকৈ প্ৰয়োজন গতিকে জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট মানুহকেইটাৰ ফোন নাম্বাৰ প্লিজ মুখস্থ কৰি ৰাখিব जाकदा और ना मैं मोए सोम को